हेलो गाइस स्वागतम जनाइছো আপোনালোকক আজি আমাৰ অন্য এটা ভিডিঅ' লৈ আজি আমি বিহুৰ কিবা কিবি বজাৰ কৰিবলৈ যাব লৈছো কি পাওঁ চাওঁ তাকে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষৰলৈকে কি ল'ব পাৰো আপোনালোকে চাই থাকক ঠিক আছে দিয়ক আজি বা আমাৰ আৰম্ভণি ন বিহু ঠিক আছে বলা আমি এতিয়া যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া আমি এতিয়া বিহু বজাৰ কৰিবলৈ আহি থাকোঁতে ৰাস্তাতে থকা ফিল্ড এখনত তেওঁলোকৰ ট্ৰেডিশ্যনেল কিবা প্ৰগ্ৰেম পাতি আছিলে তাকে ভাবিলোঁ অলপ চাই যাওঁচোন আপোনালোককো দেখাওঁ কি পাতিছে অলপ ভিডিঅ' অলপ কৰি ৰাখিলোঁ আমি তেওঁলোকৰ কিবা স্থানীয় ভগৱানক পূজা কৰিছে বুলি কৈছে ইয়াত আপোনালোকে চাই থাককচোন ভিডিঅ'টো Takarubina puitinga punuibani haya he elina sayusinda nuibani haya he sayunaga haibukinda nuibani haya he samunaga labu tunana haya he aluinaga laibu yukowe haya he naga luki haya he why naga mana hori da haya he naga mati kunai ri da haya he lingam naga lai ga lai du haya he apna lai bu su yu ko haya he lui naga lai su yu ko haya he kitma kikari haya he naga tai na lai tung haya he lo naga la bu tu na haya he sing pu naga ma yang na haya he nungi naga mari tin nui bani lai tha ro lai gi naga mari pai nui এয়া এতিয়া আমি তাৰ পৰা ওলাই আহি ফুটফাতেদি খোজকাঢ়ি আহি থাকোঁতে এজনী সৰু মৰম লগা ছোৱালী স্কুটাৰবোৰত চলাই থকা দেখিছোঁ তাইক দেখি আমাৰ ইমান ভাল লাগিলে আৰু তাইৰ লগত কথা পাতিও বহুত ভাল লাগিলে সেইকাৰণে ভাবিলোঁ অলপ ভিডিঅ' এটা কৰি ৰাখোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকুৱা লাগিলে তাইক দেখি আমাক জনাবচোন কমেণ্টত হাই বলো হাই হাই এয়া আমি এতিয়া ক'ত আহি আছোঁ চাওক ক'ত আহি আছোঁ এয়া আমি এতিয়া জুডিঅ' শ্ব'ৰুম আহিছোঁ ইম্ফলৰ বিহু বজাৰ কৰিবলৈ এতিয়া নাজানো কি পাওঁ ইয়াতে চাওঁ কিবা কিনি দিবা তুমি আজি জানো চাওঁগে কি পাওঁ আহা ব'লা আপোনালোককো দেখাই থাকিম ভিডিঅ'টো চাই থাকিব ছোৱালী কালেকশ্যন ভালেই আছে আপোনালোকে বিহু বজাৰ কৰিছেনে আমি আৰু উপায় নাই ইম্ফলতে বিহু বজাৰ কৰিবলগীয়া হৈছে কেনেকুৱা লাগিছে বেছি চিম্পল এইবিলাক ক্ৰপ টপ ছোৱালীৰ কাৰণে ইমান ধুনীয়া মানে ৰিজনেবল প্ৰাইচতে আছে $5.99 বহুত ধুনীয়া লাগিছে ন এইটো হোৱাইট ক্ৰপ টপ চুৱেটাৰ চিজন গ'লেই বাৰু হ'লেও আৰু ঘৰত পিন্ধিবৰ কাৰণে ক্ৰপ টপৰ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে এইকেইটা হৈছে $5.99 বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে ক্ৰপ টপৰ ল'ৰা ছেকশ্যন পোৱাৰ লগে লগে এখেতৰ আৰম্ভ হৈ গ'ল চোৱাৰ ভালেই লাগিব বেয়া নালাগে কালাৰটো ভালেই
এইবিলাক ইমান ধুনীয়া শাৰ্ট অনলি 799 শাৰ্ট চাইছা জেকেটটো ভালেই লাগিছে আৰু এতিয়া গৰমেই আহিব মোক জেকেট লৈ এইখিনি শাৰ্ট অনলি 399 এইখিনি টি শাৰ্ট 599 মই ভালকৈ দেখাবই পৰা নাই চব এইখিনি টি শাৰ্ট অনলি 599 নেপলাওঁ চিন্তা নকৰোঁ ভাল একচুৱেলি আমাৰ কাৰণে চাব অহা নাই গিফ্ট দিব লাগিব যে বিহুত তাৰ কাৰণেহে চাবলৈ আহিছোঁ এতিয়া চাইজবিলাক পোৱা নাই কিছুমান পচন্দ পোৱা নাই মোকো দেখাই দিছোঁ মাজতে ভিডিঅ' কৰি থকা নহ'লে কেমেৰা কৰি থাকোঁতে নোলাবই নহয় Yeah, sauce collection only 599 কি 299 নিটো এটাৰ ওপৰতে লিখা দেখিলো 599 299 ভাল লাগিছে ন এই ব্লেক জো ভালে লাগিছে কিবা ৰাফিজ কৰিলে ভাল পানী চানীও মোহাৰিছে নিদিয়ে তুমি এটো চাইছিলা নহয় হেৰি গুৱাহাটীত ডেকাথলনত তেনেকুৱা ভাল লাগিছে চুজবিলাক ভাল লাগিছে ল'ৰাৰ 299 কালেকশন ওপৰত লিখা আছে 599 কিন্তু লিখা আছে 299 599 চাগে এইখিনি স্নেকাৰ্ছখিনি তোমাৰ 799 লিখা আছে চোৱা ওপৰত দেখিছা 799 লিখা আছে আৰু ইয়াত দেখাইছে 299 আচ্ছা এইখিনি 599 শাৰ্ট হয় এইখিনি 699 বহুত ধুনীয়া প্ৰাইজত ইয়াত ধুনীয়া ধুনীয়া বস্তু ল'ব পাৰি এইখিনি টি শাৰ্ট এইটো টি শাৰ্টৰ দাম আপোনাৰ 399 শাৰ্টটোৰ দামো 399 কাপোৰবিলাকৰ কোৱালিটিটো বেয়া নহয় ন ভাল হয় এইখিনি চব 299 চেণ্ডেল হয় বহুত ভাল লাগিছে এইবিলাক ৰাফ ইউজ কৰিবৰ কাৰণে এইবিলাক ধুনীয়া ধুনীয়া চেণ্ডেল আছে ইয়াতে হিলছ হয় হিল ছেকশ্যনটো 599 হয় ইয়াতো ধুনীয়া ধুনীয়া হিলছ আছে এইবিলাক শ্বুজ ইমান ধুনীয়া ধুনীয়া আছে এইবিলাক এইযোৰ প্ৰাইচ যদিও 299 অনলি 299 এইখিনি চব 299 প্ৰাইজৰ হয় কালাৰবিলাক নিজৰ মতে লৈ ল'লেই হ'ল এইযোৰ 299 বিচাৰি এওঁলোকৰ মণিপুৰী ড্ৰেছ অলপ কিনিছে চাদৰ
চাদৰ নেকি তেওঁলোকৰ ট্ৰেডিশ্যনেল ঘৰলৈ বুলি তিনিযোৰমান ল'লে নেকি আমি এতিয়া বজাৰ কৰি পিনি ঘৰলৈ উভতি আহি আছোঁ ৰাস্তাতে অলপ ৰখিছোঁ ফুটপাথ কাংলাৰ ফুটপাথটোতে অলপ হাৱা খাইছোঁ মই মানে সদায় চুৱেটাৰটো পিন্ধি আহোঁ আৰু মানে খালি মানে অকল টি চাৰ্টটো পিন্ধি আহে মোৰ ইমানেই ঠাণ্ডা লাগে আৰু আহি থাকোঁতে তাৰপিছত গৰম উঠিছে সেয়াই আপোনালোকক এটা দেখুওৱা নহ'ল আমি পাহৰিয়ে থাকিলোঁ মানে কি কিনিলোঁ কি নিকিনিলোঁ সেইখিনি তাত লোৱাই নহ'ল মানে পাহৰি খৰদৰ হ'ল অলপ গুচি আহিবলগীয়া হ'ল কিবা ফোন কল এটা আহিলে তেতিয়াহ'লে আজিলৈ আপোনালোকক ইয়াতে এৰিছোঁ যদিহে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব তেতিয়া আপোনালোকে সোনকালে নটিফিকেশ্যনবিলাক পাই থাকিব আৰু ভিডিঅ'বিলাক সোনকালে চাই থাকিব পাৰিব আজিলৈ তেতিয়াহ'লে এৰিছোঁ আৰু আপোনালোকক গুড নাইট বাই বাই টেক কেয়াৰ ব'লা আমি গৈ থাকোঁ এতিয়া